আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 বৰ্ষত কোনে কোনে চৰকাৰী টয়লেট লাভ কৰিব বা কোনে কোনে চৰকাৰী লেট্ৰিন লাভ কৰিব। এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকে জানিব পাৰিব লিষ্টত কাৰ কাৰ নাম আহিছে, আপোনালোকৰ পঞ্চায়তত কাৰ কাৰ নাম আহিছে বা আপোনাৰ ব্লগত কাৰ কাৰ নাম আহিছে, আপোনালোকে সকলোখিনি চাব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমতে। যদি আপোনালোকে অনলাইন হওক বা অফলাইন হওক, যদি আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। বহুত মানুহৰ নাম ৰিজেক্ট হৈ গৈছে চৰকাৰী লেট্ৰিনৰ পৰা। এতিয়া যদি আপোনালোকৰ নাম আহে, এপ্ৰুভ হয়, তেতিয়াহ'লে এই লিষ্টত থাকিব আৰু এই লিষ্টত থাকিলে আপোনালোকে 100% আপোনালোকে এটা চৰকাৰী লেট্ৰিন পাবলৈ সক্ষম হ'ব। এই লিষ্টখন কেনেকৈ চাব লাগে এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিম। আৰু এই চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু কেনেকৈ লিষ্টখন চাব লাগে জনাই দিওঁ আহক। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ চাৰ্চ বাৰত চাৰ্চ কৰিব SBM। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পাছত 2 নম্বৰত এটা অপশ্যন দেখিব পাই আছে, ইয়াত স্বচ্ছ ভাৰত মিছন, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে একেবাৰে তলপিনে আহিব। অহাৰ পাছত ইয়াত বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব, আপোনালোকে যিটো ইয়াত দিয়া আছে নাও ইউৰ স্বচ্ছ ভাৰত ডাটা MIS, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰিব লাগিব প্ৰথমত। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আপোনালোকে এই ওপৰৰ ফালে 3 লাইন এটা দেখি আছে, এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। এইটো 3 লাইনত, এই 3 লাইনত ক্লিক কৰাৰ পাছত আপোনালোকে তলত এটা অপশ্যন দেখিব পাই আছে ডাছবোৰ্ড। এই ডাছবোৰ্ড অপশ্যনত আপোনালোকে ক্লিক কৰিব। ডাছবোৰ্ড অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ ৱাইট কৰিব। ৱাইট কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত চাওক দিয়া আছে টোটেল ডিষ্ট্ৰিক্ট। ইয়াত টোটেল ডিষ্ট্ৰিক্ট দিয়া আছে, কিমান ব্লক, তাৰপাছত কিমান গ্ৰাম পঞ্চায়তত লেট্ৰিন পাব, কিমান ভিলেজত লেট্ৰিন পাব, ইয়াত সকলোখিনি দিয়া আছে। চাওক ইয়াত সকলোখিনি দিয়া আছে, ইয়াতো দিয়া আছে। আপোনালোকে কি কৰিব, এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে ইয়াত এটা অপশ্যন দেখিব পাই আছে। আপোনালোকে মোবাইলটো ডেস্কটপ কৰি ল'ব। ডেস্কটপ কৰিবলৈ হ'লে আপোনালোকে 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত ইয়াত এটা অপশ্যন দিয়া আছে, ইয়াত চাওক ডেস্কটপ, এইটোত আপোনালোকে টিক মাৰ্ক কৰি দিব, ডেস্কটপ হৈ যাব। মোৰটো অলৰেডি কৰা আছে। এতিয়া চাওক ইয়াত আপোনালোকে এইটো যিটো দেখি আছে, আপোনালোকে ইয়াত এটা লাইন থাকিব হা, ইয়াত দুটা বাক থাকিব, এইটো এটা বাক আৰু এইটো এটা বাক, ঠিক আছে। আপোনালোকে যদি এনেকৈ কৰে তেতিয়াহ'লে এইটো নলৰে, ঠিক আছে। এতিয়া আপোনালোকে এইটোত এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত এটা দিয়া আছে, অপশ্যন এটা দিয়া আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক ইয়াত দিয়া আছে চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্ট, এনেকুৱা আহিব। আপোনালোকে ভাবি আছে ইয়াততো একো অপশ্যনেই নাই, অনলি ক্ল'জ বুলি এটা অপশ্যন আহি আছে। ময়ো প্ৰথমতে তেনেকুৱাই ভাবিছিলোঁ। এতিয়া আপোনালোকে কি কৰিব, এইটো অলপ স্ক্ৰল ডাউন কৰিব লাগিব। এইটো অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত ইয়াত আপোনালোকৰ ষ্টেট আহি গৈছে। ইয়াত আপোনালোকৰ নিজৰ ষ্টেটৰ নামটো আপোনালোকে আছাম চিলেক্ট কৰি লওক। 2 নম্বৰ যিটো অপশ্যন দিয়া আছে, চাওক চিলেক্ট ডিষ্ট্ৰিক্ট, এইটোত চিলেক্ট ডিষ্ট্ৰিক্টত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয়। তাৰপাছত আৰু অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নিজৰ ব্লকৰ নামটো দি দিব পাৰিব। আপোনালোকৰ নিজৰ ব্লকৰ নাম দি দিব। দিয়াৰ পাছত আৰু অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে চিলেক্ট গ্ৰাম পঞ্চায়ত, এইটো আপোনালোকে চিলেক্ট গ্ৰাম পঞ্চায়ত অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে দি দিব। দিয়াৰ পাছত আৰু অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ গাঁৱৰ নামটো দিব, গাঁৱৰ নামখন দি দিব। দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহি এটা ছাবমিট অপশ্যন দি আছে, ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ভিডিঅ'টো যদি এতিয়ালৈকে শ্বেয়াৰ বা লাইক কৰা নাই কৰি লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনে ধৰণৰ ভিডিঅ' এই চেনেলত ৰেগুলাৰ দি থাকোঁ। এতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। আপোনাৰ লিষ্টখন ওলাই আছে, চাওক। তাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহি গৈছে। ইয়াত চাওক আপোনালোকে কি ফৰ্মখন ফিল কৰিছিলে সকলোখিনি আহি গৈছে। চাওক ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, গ্ৰাম পঞ্চায়ত, ভিলেজ সকলোখিনি আহি গৈছে।
তাৰ পাছত ইয়াতো বহুতকেইটা অপশ্যন দিয়া আছে চাওক ইয়াতো বহুতকেইটা অপশ্যন দিয়া আছে তাৰ পাছত ইয়াত চাওক ইয়াত IHHL পাছ 1 542 ইয়াত IHHL পাছ 2 22খন এতিয়া আপোনালোকে কি কৰিব প্ৰথমটোত আপোনালোকে এইটোত যদি টিক মাৰ্ক কৰে তেতিয়াহ'লে টিক মাৰ্ক নালাগে আৰু যদি এইটোত কৰে তেতিয়াহ'লে আপোনালোকে লিষ্টখন চাব পাৰিব পাছ টুত আপোনালোকৰ যিমান নাম্বাৰ থাকে এই নাম্বাৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত চাওক ইয়াত লিষ্টখন আহি গৈছে ইয়াতে আপোনালোকৰ নামখন আছে চাই ল'ব নামখন থাকিলে নিশ্চয় কমেণ্টত জনাব আপোনাৰ নাম আহিছে নে নাই যদি আহে বহুত বহুত ধন্যবাদ আৰু যদি নাহে কমেণ্ট কৰিব কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে আপোনালোকক জনাই দিম আৰু আজিৰ ভিডিঅ' এইখিনি ধন্যবাদ